ৰাইজ নমস্কাৰ। এয়া টিভিটো জ্বলাই তাক মই ভাত খুৱাই আছিলোঁ আৰু এয়া সি শুই গ'ল। মুখত ভাতে মোচা নগ'ল। সিয়াক মানে ভাতটো খুৱাই মই বাচনো ধুই আছিলোঁ, যিহেতু তাক চামুচেৰে খুৱাওঁ, বহুত টাইম লাগে। মই খুৱাইয়ে আছিলোঁ। অকণমান সময় উঠি কিনে আহিলোঁ পাকঘৰত, বোলো বাচনকেইটা সামৰি থওঁ। সি যিহেতু চুবাই আছে, তৎক্ষণাতে ইমানে টোপনি লাগি আছিলে তাৰ, তৎক্ষণাতে শুই গ'ল বেচেৰা। এনেকুৱা সি ভাতটোৱে খাব নোৱাৰিলে সম্পূৰ্ণকৈ, তাৰে মনটো বেয়াই লাগিলে। এয়া মই দালি আকৌ সকলো পাচলি, যিমান পাচলি আছে গোটেইখিনি ভালকৈ ধুই মেলি একেলগে আলু চব কাটি দিছোঁ আৰু পাচলি দি কিনে দালি কেইটামানো ধুই ল'লোঁ। লৈ আদা নহৰু পিঁয়াজ মছলা দি ভালকৈ ভাজি ল'ম। গোটেইখিনি চব্জি দালি ভাজি লৈ একেলগে মই লাষ্টত হুইচেল মাৰি দিম, মানে কেৰাহীত ভাজি ল'ম। লৈ কিনে মই কুকাৰত ট্ৰান্সফাৰ কৰি কুকাৰতে হুইচেল মাৰি দিম। নহ'লে ইয়াত দিলে ভালকৈ দালিটো গলি নাযাব নহয়, তেতিয়া ভাল নালাগিব। পানীটো অকণমান উঠি থাকে যে, সেইকাৰণে এতিয়া কুকাৰত যদি হুইচেল মাৰি দিওঁ তেতিয়া পূৰা দালিখিনি গ্ৰেভি হৈ যাব। বাকী পাচলিখিনিতো ডাঙৰেই হৈ থাকিব। মই যিহেতু ডাঙৰকৈ কাটি দিছোঁ, স্কচ আলু ওলকবি এইবোৰ এনেও অকণমান ডাঙৰ হৈ থাকিলেও গলি নাযায়, সেইকাৰণে দি দিছোঁ। বিলাহীটো গলি যাব, এনেকৈ খায়ো ভাল লাগে। লাষ্টত মই ইয়াতে দি দিম লাই শাক। মই কিন্তু আগতে একেবাৰে নাখাইছিলোঁ শাক পাচলি, আজিকালি মই ভাল পাওঁ। লাই শাক খায়ো ভাল পাওঁ, একেবাৰে সিজি নগ'লে বেছি ভাল লাগে। অভাৰ বইল হ'লে ভাল নালাগে। যেতিয়া মই হুইচেলত নিদিওঁ, একদম হুইচেল গুচাই ৰখাৰ পিছতহে মই জলকীয়া দিম। ল'ৰাৰ কাৰণে দালি অলপ উঠাই ৰাখিম, ৰখাৰ পিছত জলকীয়া দিম, আৰু সেই জলকীয়াটো দিয়াৰ পিছত মই লাহে এই শাককেইডালো পেলাই দিম। দেখাটো পাবই বাৰু আপোনালোকে কেনেকৈ দি আছোঁ। এইটো নহয় যে মই ৰেচিপি শ্বেয়াৰ কৰিছোঁ, ৰেচিপি নহয়, যিটো বনাইছোঁ সেইটো দেখালোঁ। আৰু বোলে মই এনেকৈ খালোঁ বা মই খাই ভাল পাওঁ সেইটোৱে দেখাইছোঁ। এনেকুৱা নহয় যে আপোনালোকৰ বনাই খাব মোৰ ৰেচিপি বুলি মই কোনো ভিডিঅ'তে দিয়া নাই, এনেকৈ বনাই খালোঁ বুলিহে দিছোঁ। আপোনালোকেও খাব পাৰে, সহজো হয়, বনোৱাটো সহজ হ'ল, খায়ো ভাল লাগে। এয়া মই ল'ৰাৰ কাৰণে উঠাই ৰাখিছোঁ, তাৰে পিছত জলকীয়া দিম। সি যিহেতু জলকীয়া খাব নোৱাৰে, মছলাত জলকীয়া খায় বাৰু, এনেই এক্সট্ৰাকৈ যদি দি দিওঁ তেতিয়া বহুত হৈ যায় ন জ্বলা, সেইটো জ্বলা খাব নোৱাৰে। আপোনালোকে ভিডিঅ'বোৰ চাবচোন, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবে নকৰে, ছাবস্ক্ৰাইব কৰিলে মন যায় ভিডিঅ' বনাবলৈ। কথাখিনি কওঁতেও মোৰ আজি উগুল থুগুল লাগি আছে, নাজানো কিয় বা মানে কি ভুল হৈ যায়। তথাপিও এবাৰমান এডিট কৰিলোৱে, আৰু নকৰোঁ বুলি যেনেকৈ আছে সেনেকৈ মই লাষ্টত লাই শাক দি দিম, বাছ গেছটো অফ কৰি দিম, সেইটোৱে হৈ যাব। মই ইয়াত গৰম মছলাও দিছিলোঁ বাৰু অকণমান, আৰু মানে এটাকে মই দেখাই থকা নাই, যিহেতু আগৰ কথাখিনি কৈয়ে আছিলোঁ মই, সেইকাৰণে।